YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই নীলাক্ষী আজিৰ মোৰ ভিডিঅ'টি ৰিক্ৰিয়েট ভিডিঅ' হয় যোনটো মই সাউথৰ সামান্থা যোনটো মোৰ ওয়ান অফ দা ফেভ হয় এক্ট্ৰেছ তাইৰ পৰা মই এটো লুক ৰিক্ৰিয়েট কৰিছো মোক বহুত ভাল লাগে তাই সাগে আপোনালোককো বহুত ভাল লাগিব আৰু মই তাতে এটা কথা কৈ দিও যিহেতু ফ্যামিলি ম্যান 2 বহুত ট্ৰেন্ডিং হৈ আছে ফ্যামিলি ম্যান 1ও ট্ৰেন্ডিং এ আছিল বহুত ভাল লাগে সো মই তাই সাইকে আৰু ইনস্পায়াৰ্ড হলো সো মই ভাবিলো এটা লুক ৰিক্ৰিয়েট কৰো সো হেইভাবে আপোনালোকৰ কাৰণে এটো লৈ আহিছো আহকচোন মোৰ ভিডিঅ'টো চাওহি সেলিব্ৰিটি লুক পাব কাৰণে সবে বহুত ভাল পায় আৰু সেলিব্ৰিটিৰ নিচিনা সেম যদি নিজৰ ওয়াৰ্ড্ৰব কালেকশনত থাকে তেন্তেটো আৰু কথাই নাই মোৰ ওচৰত এটো একচুয়ালি মোৰ মাৰ শাৰী হয় সো মই মাৰ পৰা লৈ লৈছো এই জোৰ শাৰী মোক বহুত ভাল লাগে সাগে মোৰ আগৰ ভিডিঅ'টো আপোনালোকে মোক দেখিছে ৰেইনি সিজন ওয়াৰ্ড্ৰব সলিউশনত সো মই আপোনালোকক লিংকটো দি দিম যদি আপোনালোকে নাই দেখা আৰু ইয়াতে সেম মই ব্লু উইথ ৰেড কম্বিনেশনটো বহুত ভাল পাওঁ আৰু সামান্থাও তেনেকে পিন্ধিছে সো মই ভাবিলো এটো এটা ৰিক্ৰিয়েট ভিডিঅ' হৈ যাও ট্ৰাই কৰিছো একদম ব্যাকগ্ৰাউণ্ডখিনি অকমান টাই নিচিনা কৰিবলে কিমান দূৰ সফল হলো আপোনালোকে নিশ্চয় মোক জনাব আৰু লগতে সো মই ভাবিলো এনেকে হাজিগাজি কি কৰো যিহেতু লকডাউন টাইম কোনো কতো যাব নোৱাৰো ভাল কোৱালিটি ফ্যামিলি টাইম স্পেন্ড কৰাই নহয় সেইভাবে মই ভাবিলো যে অকমান হাজিগাজিও এহাজ ফ্যামিলিৰ লগত নিজৰ হাজবেণ্ডৰ লগত তেনেকে খাও ইভিনিংটো স্পেশাল হ'ব আৰু ভালো লাগিব যিহেতু লকডাউনত থাকি সবে ঘৰতে থাকি বৰ হৈ যোৱা খাইছে মনোটনাস হৈ গৈছে ৰুটিনটো সো অকমান বেলেগ কৰিছো আপোনালোকেও ট্ৰাই কৰিব আশা কৰো ভাল পাব আৰু মই ইয়াতে সামান্থাৰ লুকটো কিমানখিনি জাস্টিফাই কৰিব পাৰিলো মোক নিশ্চয় কমেন্টত জনাব আৰু মোৰ ভিডিঅ'টো কেনে পালে মোক নিশ্চয় কমেন্টত জনাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে নিশ্চয় মোক লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ